আজি একদম পুৰা স্মৃতি এটালৈ মনত পৰি গ'ল পুৰা মানে এখন আগতে আমি সৰুতে এখন স্কুলত পঢ়িছিলোঁ সৰুতে মানে ক্লাছ 9-10ত পঢ়িছিলোঁ এইটো আমাৰ 9ৰ আছিলে কেতিয়াবা 10ৰ ৰুম হৈ যায় মানে বদলাই থকা হয় বস্তুটো তো কেতিয়াবা মানে আমাক ক্লাছ 10ৰ কেতিয়াবা ইয়াত ক্লাছ কৰা হয় 9ৰ কেতিয়াবা ইয়াত ক্লাছ কৰা হয় এইখন আমাৰ ষ্টুডেণ্ট আছিলে এখন আমাৰ এতিয়া কিন্তু বহুত সৰু সৰু লাগিছে আগতে বহুত ডাঙৰ ডাঙৰ লাগিছিলে এখন কিন্তু এতিয়া সৰু সৰু লাগিছে চাওক আপোনাৰ এই স্কুলখনটো জ্বলি গৈছিলে তো এতিয়া জ্বলি আকৌ প'ৰ ভাৰ্জন হ'ল চাওক এই আগতে পঢ়িছিলোঁ দেৰিঘৰীয়া হাই স্কুল তো ভাল লাগে আৰু কথা মনত পেলালে মানে বহুত ধুনীয়া ধুনীয়া স্মৃতি ইয়াত জড়িত হৈ আছে আমাৰ মানে ভাল লাগে আৰু ভূতটো কাক দিলোঁ পিছত ক'ম বাৰু কিন্তু এইখিনি আপোনাৰ আজি মানে একদম পূৰা আগৰ একদম কথালৈ মনত পৰি গ'ল একদম বিৰাট ভাল লাগিছিলে পঢ়ি আৰু এটা কথা এই স্কুলখন জ্বলিও গৈছিলে দেই যেতিয়া ইলেক্ট্ৰিকেলৰ নে কিবা শ্বৰ্ট চাৰ্কিট হৈ পিনে স্কুলখন জ্বলিও গৈছিলে আকৌ ভালকৈ বনালে এতিয়াতো 10 গুণা একদম ধুনীয়া হৈ আহিলে স্কুলখন চাওক আপোনালোকে একদম ৰং কালাৰ কৰি পূৰা মজা কৰি দিলে প্ৰগ্ৰাম হৈছিলে কেতিয়াবা আমাৰ যিকোনো হওক মানে যি পতা হৈছিলে স্কুলত কালচাৰেল তো ইয়াত হৈছিলে তো এইখন তো এই বস্তুটোতো আমিয়ে লিখি থৈ যোৱা নেকি নহয় 15 তাৰিখ 3 মাহ 21 বিদায় সভাত তো এইখন স্কুল এটা পঢ়িছিলোঁ মই কোনখন বেঞ্চত বহিছিলোঁ দেখাই দিব তো মই কোনখন বেঞ্চত বহিছিলোঁ আজি দেখাই দিব মই এই 3 নম্বৰখনত আমি কেতিয়াবা 3 নম্বৰখনত বহোঁ তাৰপিছত এইখনত মানে আমাৰ ৰটেশ্যন হৈ থাকে কিন্তু কেতিয়াবা নহয় বাৰু ৰটেশ্যন আমাৰ কেতিয়াবা 7 দিন 5 দিন 2 দিন এদিন তেনেকুৱা মোৰ ৰটেশ্যন হয় তো ইও ইয়াতে পঢ়ি যোৱা চব আমি ইয়াত যিমানকেইটা আছোঁ চব ইয়াতে পঢ়ি যোৱা এইখন আমাৰ ব্লেক বৰ্ড ইয়াতে আমাৰ বাইদেউহঁতি লিখি মেলি শিকায় তো এইখন ফাৰ্ষ্ট বেঞ্চ একদম পূৰা বেৰত লাগি থকা খিৰিকী একদম মুখতে তো এনেকৈ আৰু এইখন স্কুলখন কি ধুনীয়া চব কেনেকুৱা মজা বনাই দিছে দূৰৰ পৰা দেখাম চাব কি ধুনীয়া বনাইছে স্কুলখন এইখন কি আহিলে কবি নে ক এইটো টেংকি তো ইয়াৰ পৰা আগতে অভাৰফ্ল' পানীটো আমি ইয়াত আগতে কি খেলিছিলোঁ তেনেকৈ এইটো আমাৰ অফিচটো আছিল দৰ্জাটো বন্ধ চবচে আপোনাক মেইন কথা আমাৰ বাথৰুম টয়লেটবোৰ দেখাব লাগে এতিয়াতো একদম পূৰা টয়লেটৰ হেৰিয়ে কি বুলি কয় আগৰ নিচিনা একদম চেঞ্জ হৈ গ'ল লেডিজ টয়লেট কোনফালে পাৰ হৈ যায় সিহঁতে সেইটোতো ইমান ধুনীয়া বনাই দিলে চাওক না এইটো গাৰ্লছটো ইফালে কৰি দিলে আগতে এনেকৈ আছিলে বহুত বেলেগ চেঞ্জ হৈ গ'ল আজি একদম নতুন পৰিৱৰ্তন আগতে বেলেগ টাইপৰ আছিলে এতিয়া চাওক বেলেগ কৰি দিলে এইটো পঢ়ি গৈছিলে সেইফালেতো নিশ্চয় গম পাইছে টয়লেটটো চাওক আমাৰ ল'ৰাসকলৰ টয়লেট মানে একদম সম্পূৰ্ণ বেলেগ হৈ গ'ল এনেকুৱা লাগে যে এইটো টয়লেট নহয় পুথিভঁৰালহে কি ধুনীয়া আৰু আপোনাক লেডিজ টয়লেট দেখাম যদিহে দৰ্জা খোলা আছে ৰ'ব এইটো চাওক লেডিজ টয়লেট কি চালিয়ে বনাই এতিয়া এইটো গলি আগতে এইটো গলি এনেই আছিলে ন খালী আছিলে এইটো গলি আছিলে কিন্তু মানে বেলেগ টাইপত আছিলে হেৰি আছিলে এতিয়া টয়লেটটো ওচৰতে পুথিভঁৰাল চাওক এইটো লেডিজ টয়লেট চাওক কি ধুনীয়া কৰিলে দেখি স্কুল পঢ়াতহে লাগো এতিয়া কেনেকুৱা হৈছে ক'ব নোৱাৰিছোঁ কিন্তু একদম লেডিজ টয়লেট চাওক লেডিজ টয়লেট ক'ত আছে জেন্টছৰ নাই লেডিজ টয়লেট চাওক কি চালিয়া বাপৰে আইনা এইবোৰ নুগুছে আৰু চব আছে ইয়াত এইটো কি বস্তু কি ধুনীয়া কৰিলে স্কুলখন চব আমি তেতিয়া সময়ত পঢ়িব পাব লাগিছিলে একদম পূৰা কালাৰফুল এইখন ME স্কুল ME হৈছিল এতিয়াতো চব লগতে জইন হৈ গ'ল মাৰ্জ হৈ গ'ল তো এইটো আমাৰ ৰান্ধনীশাল আছিলে এইখন LP ME স্কুলৰ চাওক এই টয়লেটটো আগৰ পৰাই আছে এইখন ভাগিলে ৰান্ধনীশাল বহুত ধুনীয়া কৰি দিলে এইখন ME স্কুল এইখনতো পঢ়িছোঁ গোটেই দেৰিঘা স্কুলতে পঢ়ি গৈছোঁ পঢ়ি এতিয়া ফালি দিছোঁ এইটো চাওক এখন কি ধুনীয়া কৰি দিলে আমাৰ ক্লাছ 10ৰ ৰুমটো দেখাম হ'ব এইটো চিনিয়ে নাপাইছোঁ কোনটো ক্লাছ 10ৰ ৰুম
এইটো 8ৰ ৰুম আছিলে, এইটো ক্লাছ 10ৰ। এইটো আমাৰ ক্লাছ 10ৰ ৰুম আছিলে। ক্লাছ 10ৰ ৰুম চব কি ধুনীয়া কৰি দিলে এখন আৰু অফিচটো। এইডোখৰ আমাৰ স্কুলৰ চৌপাশটো, চৌপাশ। এইজোপা ডাঙৰ গছ। এইজোপাত আমি আগতে কি খেলিছিলোঁ, এইটো কাবাডী নহয়, কিবা বেলেগ এটা খেল আছিলে, মই খেলটোৰ নাম পাহৰি গৈছোঁ। চব কিচালিয়া। এইজোপা আধা গছ। ভোটিং